নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি তেনেকৈ একো ব্লগ নিদিওঁ। আজি দিন চেলেঞ্জ, আৰু চেলেঞ্জটো কি হয় আৰু কাৰ লগত হয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু তেন্তে বন্ধু বান্ধৱীসকল ব'লক। বন্ধু বান্ধৱীসকল আজি কৰিম চেলেঞ্জত লৈছোঁ খিচিৰি। এয়া হৈছে চব্জি আৰু অকণমান ক্ষীৰ, আৰু কৰিম মই ভাগিনৰ লগত। আৰু যিহেতু বহুত ডাঙৰ শাস্তি আছে, পানিছমেণ্ট আছে, যোনে 5 মিনিটত কমপ্লিট কৰিব নোৱাৰে তাক ভাল শাস্তি দিয়া হ'ব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু 5 মিনিটত শেষ হ'ব লাগিব। ষ্টাৰ্ট।
কোনোবাই জিকিলে আৰু পানিছমেণ্টটো কি হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সেইটোকে চাই থাকক। এইখিনি চাৰ্ভ কৰি লওঁ, পানিছমেণ্টটো লৈ আহি আছোঁ। মাহী হাৰিলে, এতিয়া মাহীৰ কাৰণে পানিছমেণ্ট হ'ল জলকীয়া। এটা খাম, দুটাই খাব লাগিব। এটা दे जाओगे खाई जेठी हवा के से खाई क्यों खा है वो কমপ্লিট।